हेलो गाइस वेलकम टू माय चैनल मौसिज एडभेंचर आपनलोक सबके स्वागतम जनाइছো मोर चैनलले केदिनमान मोर गाটো অকমান ভাল নাছিলে সো ব্লগ দিব পৰা নাই আজি নতুন আৰু এটা ব্লগ দিবলৈ গৈ আছো সো আপোনালোকে ফাৰ্স্ট অফ অল লাষ্টলৈ ব্লগটো চাব আশা কৰিছো আৰু আজিৰ যেটো ব্লগ দিব ষ্টাৰ্ট কৰিছো হেতু আপোনালোকে সবেই হয়তো সাৰ্চ কৰে ইউটিউব আৰু গুগলত সো তাকে কবলৈ ওলাইছো আজিৰটো হৈছে কোভিড ভ্যাকচিনৰ ওপৰত আপোনালোকে কোভিড ভ্যাকচিন লোৱাৰ আগত কি কৰিব লাগে কি কৰিব নালাগে সো হেতু সবেই হয়তো সাৰ্চ কৰিছে সো মই যেটো আপোনালোকক কবলৈ গৈ আছো হেতু ভালদৰে শুনিব কাৰণ আপোনালোকে ইমান দিনতে সাগে সবেই ফাৰ্স্ট ভ্যাকচিন কমপ্লিট কৰিছে অলৰেডি আৰু কিছুমানে সাগে সেকেন্ড ডোজও কমপ্লিট কৰিছে আৰু জুনে জুনে সেকেন্ড ডোজ লোৱা না হিহতক কৈছো আপোনালোকে সেকেন্ড ডোজ লোৱাৰ আগত কেইটামান কথা সদায় মনত ৰাখিব যি কেইটামান কথা মানে ধৰক যদি আপোনাৰ হাই ফিভাৰ হৈ আছে তেতিয়া আপুনি ফিভাৰটো ৰিডিউস নোহালৈকে আপুনি ভ্যাকচিন নলব আৰু আপুনি 30 মিটাৰছ আপুনি খুজ কাহিব ওয়াকিং কৰিব যদি আপোনাৰ ব্ৰিথিং ডিফিকাল্টি হয় তেতিয়া ভ্যাকচিন লোৱাৰ আগত এবাৰ ডক্টৰক কনসাল্ট কৰি লব আৰু এটা কৈছো ভ্যাকচিন কিতেও খালি পেটে নলব প্লিজ এটো মোৰ পাৰ্সোনাল ৰিকুৱেষ্ট কাৰণ মই নিজে খালি পেটত ভ্যাকচিন লৈ মই বহুত কষ্ট পালো কাৰণ ভ্যাকচিন লৈ আহাৰ পিছতে মানে হেডেক লগতে মাথা ঘূৰণি লগতে ভমিটিং সো প্লিজ মোৰ পাৰ্সোনাল এক্সপেৰিয়েন্সৰ পৰা কৈছো আপোনালোকে কোভিড ভ্যাকচিন কিতেও খালি পেটত নলব আৰু সবে ভ্যাকচিন কমপ্লিট কৰক কাৰণ কিছুমান নিউজত জিটি কৈ থাকে হেবিলাক শুনি আপোনালোকে ভ্যাকচিন নোলোৱাকে নাথাকিব আৰু সবে দুটা ডোজ কমপ্লিট কৰক আজিকালি ধৰক নিউ এসওপি যেটো ফাৰ্স্ট ডোজৰ পৰা 84 ডেজত সেকেন্ড ভ্যাকচিন লব লাগে হে এসওপি ফলো কৰক আপোনালোকে সবে ভ্যাকচিন লওক আৰু কৰোনা মুক্ত এখন ভাৰতবৰ্ষ গঢ়ি তোলক তাৰে মোৰ আশা আৰু আপোনালোকৰ ভ্যাকচিন ৰিলেটেড আৰু কোভিড ৰিলেটেড কিছুমান যদি কোৱেশ্চন থাকে প্লিজ কমেন্ট কৰিব মই আপোনালোকক আনসাৰ দিবলৈ ট্ৰাই কৰিম আৰু সবকে কৈছো প্লিজ মাস্ক পিন্ধিব আৰু সোশ্যাল ডিসটেন্স মেইনটেইন কৰিব কাৰণ কিছুমান ৰাইজৰ কাৰণে আমি মেডিকেল পাৰ্সন বহুত ভুগিব লগা হয় কাৰণ আপোনালোকে হেকিনি ফলো নকৰে আৰু আমি মেডিকেল পাৰ্সনে ৰাতি দিনে কষ্ট কৰো সো আমাৰ কষ্ট বিফল নিদিবলৈ আপোনালোকে প্লিজ মাস্ক পিন্ধক সোশ্যাল ডিসটেন্স মেইনটেইন কৰক আৰু দুটা কোভিড ভ্যাকচিন যেটো কমপ্লিট কৰক আৰু সবে সুস্থ থাকক থ্যাংক ইউ